হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফুল কভি দোবাৰ নেহি খিলতা, জনম কভি দোবাৰ নেহি মিলতা। ফুল কভি দোবাৰ নেহি খিলতা, जन्म कभी दो बार नहीं मिलता। अरे मिलने को तो हज़ारों मिल जाते हैं, मिलने को तो हज़ारों मिल जाते हैं, मगर वो हज़ारों गलतियाँ माफ़ कर देने वाले कभी अपने माँ बाप ही होते। আজি এইটোৰ বিষয়ত অলপ কথা কম। আজি আমাৰ দেশত দিনে দিনে যিটো হ্ৰাস পাব লাগিছিল, দিনে দিনে যিটো কমিব লাগিছিল, সেইটো দিনে দিনে ইমান বৃদ্ধি পাই আছে, আকাশত উঠি আছে। সেইটো পেট্ৰলৰ দাম নহয়, সেইটো হৈছে বৃদ্ধা আশ্ৰম। আজি আমাৰ দেশত বৃদ্ধা আশ্ৰম দিনে দিনে বৃদ্ধি পাই আছে। কি বৃদ্ধা আশ্ৰমত কি থাকে? বৃদ্ধা আশ্ৰমত সেই পিতৃ মাতৃবোৰ থাকে, যিটো পিতৃ মাতৃয়ে নিজৰ সন্তানক ইমান মৰম, ইমান চেনেহেৰে লালন পালন কৰে। নিজে নাখায়ো সন্তানক খুৱায়, দেউতাই কেতিয়াবা নিজে নিপিন্ধেও সন্তানক পিন্ধায়। আজি সেই মাক দেউতাক, সেই পিতৃ মাতৃ আজি বৃদ্ধা আশ্ৰমত আবদ্ধ হৈ থাকে। এইটোৰ বিষয়ত কম। কোনে পঠিয়ায় তেওঁলোকক পঠিয়ায় নিজৰ সন্তানবোৰে। এটা ল'ৰাই কেতিয়াও এনে নিজৰ পিতৃ মাতৃক পঠিয়াব নোৱাৰে। নিজৰ পিতৃ মাতৃক পঠিয়ায় নিজৰ ঘৈণীয়েকৰ কথা শুনি। সেই ঘৈণীয়েকজন কোন হয় মই কৈ আছোঁ। যেতিয়া ল'ৰা বা ছোৱালীৰ 15 কিবা 16 বছৰ বয়স হয়, এই বয়সৰ পৰা ইমান যেতিয়া বয়স ওপৰলৈ যাব, সেই বয়সৰ সময়ত আজিকালি যিটো বয়সত ল'ৰা ছোৱালীয়ে মন দি পঢ়িব লাগিছিল, সেইটো বয়সত আজিকালি সেই লাভ ষ্টৰিটো চলি থাকে। আজিকালি 50% ষ্টুডেণ্টৰ ড্ৰিমটো ভাঙি চুৰমাৰ হৈ যায় সেই লাভটোৰ কাৰণে। কিয়? এটা ল'ৰাই ভাবে আমি ডাঙৰ হৈ এজন ইঞ্জিনিয়াৰ বনিম, আমি ডাঙৰ হৈ এজন ডক্টৰ বনিম, আমি ডাঙৰ হৈ এজন ভাল মানুহ বনিম। এজন ছোৱালীও ঠিক এনেকুৱা ভাবে, কিন্তু কিছুদিন যোৱাৰ পিছত সেই লাভটোৰ চক্ৰব্যূহত পৰি সকলো বৰবাদ হৈ যায়, সকলো শেষ হৈ যায়। কিয় শেষ হৈ যায়? কেনেকৈ শেষ হৈ যায়? কাৰণ আজি এইবোৰ কথা এই পিতৃ মাতৃবিলাকে গুৰুত্ব নিদিয়ে। কিয় গুৰুত্ব নিদিয়ে তেওঁলোকে আজিকালি? এই কথাবোৰত বহুত গুৰুত্ব দিব লাগে যে আমাৰ ল'ৰাই কি কৰি আছে বাহিৰত গৈ, আমাৰ ছোৱালীয়ে কি কৰি আছে। আজি ল'ৰাই কি কয় জানে নেকি? আজি যেতিয়া এই লাভৰ চক্ৰব্যূহত পৰে তেতিয়া কয়, মুস্কুৰানা তো हमने तुमसे ही सीखा है। कहाँ से सीखा है मुस्कुराना? वो बोल रहा है कि मुस्कुराना तो हमने तुमसे ही सीखा है। বেটা, যাৰ কাৰণে তুমি হাঁহিবলৈ শিকিছা তাক নকৈ আন এজনক তুমি কৈ আছা যে মুস্কুৰানা তো हमने तुमसे ही सीखा है। সি তাৰ পিতৃ মাতৃক এইটো নকয়, যাক ক'ব লাগিছিল তাক নকয়, সি কয় সেইটোক। মানে মই আৰু ভাংগি পাতি নকওঁ দেই, এইটো কিয় কয় মানে মই ভাবিব নোৱাৰোঁ। কয় তুমি অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ, তুমি অবিহনে এই পৃথিৱীখনত কিয়েই আছে। আৰে বাবা, তুমি অবিহনে প্ৰথমতে তোমাৰ এই পৃথিৱীখনত ইমান মৰম দিয়া, ইমান চেনেহ দিয়া তোমাৰ মাক দেউতা আছে। আজি এই GF ইমান মৰম নকৰে, টকা লাগে, গম পাইছে নেকি? আজি যদি আমাৰ টকা হয়, আমাৰ পিছত লাইন থাকিব। বহুতো পিতৃ মাতৃৰ ছোৱালীৰ মানে কি ক'ম আৰু ৰিষ্টা আহিব আমাৰ ইয়াত, যদি আমাৰ টকা থাকে। আৰু যদি আমাৰ টকাৰ কথা বাদ দিয়ক, আমি যদি জীৱনত ছাকচেছ হওঁ, তেনেহ'লে বহুতো ৰিষ্টা আমাৰ ইয়াত আহিব দৌৰি। আজিকালি এইটো নকৰি ল'ৰাবিলাকে কি কৰে, ল'ৰাবিলাকে আনৰ নিচিনা ষ্টাইল মাৰি থাকে। ষ্টাইল মাৰাৰ কথা কৈছোঁ যে এখন বাইক লৈ ইমান ষ্টাইল। 2 নম্বৰ হৈছে ফোনত 3-4 ঘণ্টা কথা পাতা। কি কথা পাতে তেওঁলোকে ময়ো ক'ব নোৱাৰোঁ। আজি ফোনত 3-4 ঘণ্টা কথা পাতাটো ষ্টাইল নহয়। আজি ফোনত 3-4 ঘণ্টা বৰবাদ কৰাটো ষ্টাইল নহয়।
আজি যদি এইটো ষ্টাইল তুমি মানিছা, কালি তোমাৰ কাৰণে এইটো কাল হৈ পৰিব। আজি যিমান পাৰ্চেণ্ট ল'ৰা ছোৱালীয়ে ইয়াত সময় নষ্ট কৰি আছে ষ্টুডেণ্ট লাইফত, পিছত গৈ দেখিবা এওঁলোক কেতিয়াও ছাকচেছ হ'ব নোৱাৰে জীৱনত। আজি যদি তোমালোকে এইবোৰ সকলো বাদ দিয়া, তেনেহ'লে গম পাবা যে তোমালোক এদিন জৰুৰ ছাকচেছ হ'বা। ছাকচেছ হ'বলৈ হ'লে ষ্ট্ৰাগল কৰিব লাগিব। এইটো বাদ দিয়ক, কিন্তু এই পিতৃ মাতৃবোৰ কিয় বৃদ্ধা আশ্ৰমত যাব লগা হয়? আমাৰ জীৱনটো ৰঙীন কৰি দিয়ে সেই পিতৃ মাতৃবিলাকে। আমাৰ জীৱনটো সেই পিতৃ মাতৃ আমি মানে ঋণবোৰ কি পৰিশোধ কৰিব নোৱাৰিম, এনেকুৱা ঋণ আছে আমাৰ পিতৃ মাতৃ। কিন্তু পিতৃ মাতৃ যেতিয়া বৃদ্ধা হৈ যায়, मैं আগতে কৈছোঁ ভিডিঅ'ৰ প্ৰথমতে যে হাজাৰো গলতিयाँ মাফ कर देने वाले कभी अपने माँ बाप ही होते। ইমান ভুল ক্ষমা কৰি দিয়াৰ মানুহবিলাক অকল নিজৰ পিতৃ মাতৃ। কিন্তু পিতৃ মাতৃবিলাক যেতিয়া বৃদ্ধা হৈ যায়, তেওঁলোকে ভাবে আমাৰ ছোৱালীটোৱে আমাক খুৱাব, আমাৰ ল'ৰাটোৱে আমাক চোৱা চিতা কৰিব। কিন্তু কি হয়, কিছুদিন যোৱাৰ পিছত মাক দেউতা বৃদ্ধা হোৱাৰ পিছত সেই ল'ৰা আৰু সেই ছোৱালীয়ে বৃদ্ধাশ্ৰমত পঠিয়াই দিয়াৰ কাৰণটো হৈছে, যদি কিবা কাৰণত পিতৃ মাতৃ এটা ভুল কৰে, এটা দুটা ভুল কৰে, এই ভুলবোৰ শুধৰাই নিদি বৃদ্ধাশ্ৰমত পঠিয়াই দিয়ে। আজি পিতৃ মাতৃ বৃদ্ধা হৈছে, কথাবোৰ অলপ টেঙা হ'ব পাৰে তেওঁলোকৰ। সেই টেঙা কথাবোৰ মানে কি ক'ম আৰু, সহ্য নকৰি তেওঁলোকক পঠিয়াই দিয়া। আমি যেতিয়া সৰুৰে পৰা ডাঙৰ হৈ আহিছোঁ, আমি যিমান গালি দিছোঁ পিতৃ মাতৃক, আমি যিমান কিবা কৈছোঁ, সকলো পেলাই পিতৃ মাতৃয়ে আমাক আদৰি লয়। কিন্তু সমাজত এনেকুৱা মানুহ ভৰি পৰিছে আমাৰ দেশত যে এই নিজৰ পিতৃ মাতৃৰ কিছু টেঙা কথা হ'লে বৃদ্ধা বয়সত এই কথাবোৰ গ্ৰহণ নকৰি তেওঁলোকে মানে পঠিয়াই দিয়ে বৃদ্ধাশ্ৰমত। আজি আমাৰ এটা দিন কি আনন্দত গৈ আছে, আমি মুকলি আকাশৰ তলত জীয়াই আছোঁ। কিন্তু সেই পিতৃ মাতৃবিলাকে বৃদ্ধাশ্ৰমত যেতিয়া থাকে, তেওঁলোকৰ আৰু কি ক'ম, মংগল গ্ৰহত যেতিয়া এজন চাইণ্টিষ্ট যায়, ইয়াত কোনো মানুহ নাথাকে। সেই মংগল গ্ৰহত বাস কৰা আৰু বৃদ্ধাশ্ৰমত পিতৃ মাতৃয়ে বাস কৰাটো একেই কথা। আজি নিজৰ সন্তানে কি কৰি আছে, তুমি যিমান যিটো কোৱা নিজৰ পিতৃ মাতৃ এবাৰো ভাবিব যে আমাৰ সন্তানটো খাই আছেনে, ৰৈ আছেনে, ভাল আছেনে, বেয়া আছে। তোমাক চাবৰ কাৰণে তেওঁলোকৰ হেঁপাহ জাগি আছে, তোমাক দেখিবৰ কাৰণে। কিন্তু তুমি তেওঁলোকক বৃদ্ধাশ্ৰমত পঠিয়াই দিয়া কিয়? আজি আমি যুৱ সমাজ একত্ৰিত হ'ব লাগিব। আজিৰ পৰা আমি এইটো ক'ব লাগিব যে আমি আজিৰ পৰা লাভ নকৰোঁ। আমি যদি লাভ নকৰোঁ, তেনেহ'লে কোনো ছোৱালী আমাৰ GF হ'ব নোৱাৰিব। আৰু কোনো ছোৱালীয়ে যদি আমাক লাভ নকৰে, তেনেহ'লে আমি কোনো ছোৱালীৰ BF হ'ব নোৱাৰিম। কেতিয়াও এজনী ভাল ছোৱালী কাৰোবাৰ GF হ'ব নোৱাৰে, আৰু কেতিয়াও এটা ভাল ল'ৰা কাৰোবাৰ BF হ'ব নোৱাৰে। এইটো কথা কৈছোঁ। GF BF হটাও, লাভ হটাও, और अपने जिंदगी को बचाओ। এইটো মই কৈ এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ। ধন্যবাদ।